তেখেতৰ ঘৰ হৈছে হাজো থানাৰ অন্তৰ্গত দদৰা অঞ্চলত। তেখেতে যোৱা 28 আগষ্টৰ পৰা ছ'চিয়েল মিডিয়া বিশেষকৈ টুইটাৰ মাধ্যমৰ যোগেৰে আমাৰ ইতিমধ্যে দুটা হৈ যোৱা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো ৰিক্ৰুটমেণ্ট, যিটো আৰু এটা কাইলৈ আছে, সেই গোটেই পৰীক্ষা ব্যৱস্থাটোৰ ওপৰত কিছুমান প্ৰশ্ন তুলিছিলে। তেওঁ কিছুমান অভিযোগ আনিছিলে সেই টুইটাৰ একাউণ্টৰ যোগেদি। সেইটো সংক্ৰান্তত আমি তেখেতক মাতি পঠাওঁ, আমি তেখেতক লগ পাওঁ। লগ পাই তেখেতৰ প্ৰত্যেকটো অভিযোগৰ ওপৰত আমি এটা অনুসন্ধান আৰম্ভ কৰোঁ। তেখেতে যিখিনি বক্তব্য ৰাখিছিলে ছ'চিয়েল মিডিয়াত তাৰ হাত ধৰি, আৰু তাৰ উপৰিও তেখেতে যিখিনি বক্তব্য আমাৰ আগত ৰাখিলে, আমি তাৰ ওপৰত প্ৰত্যেকটো বস্তু আমি তন্নতন্নকৈ পৰীক্ষা কৰা আৰম্ভ কৰোঁ। কিন্তু আমি সম্পূৰ্ণ তন্নতন্নকৈ গোটেইখিনি বস্তু থৰলি এক্সামিন কৰাৰ পাছত আমি দেখা পাওঁ, আমি এইখিনি গম পাওঁ যে ভিক্টৰ দাসে যিখিনি অভিযোগ আনিছিলে ছ'চিয়েল মিডিয়া মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে, এই তথ্যখিনি বা সেই গোটেই বিষয়বস্তুখিনি সম্পূৰ্ণ মিছাৰ ওপৰত প্ৰতিষ্ঠিত আছে। মই উদাহৰণ দিছোঁ আপোনালোকক। তেখেতে এজন ex-MLA ইয়াৰ লগত জড়িত আছে বুলি কৈছিলে, কিন্তু আমি যেতিয়া তেখেতক সোধা পোছা কৰোঁ এই ex-MLA জন কোন, সেই নামটো তেওঁ পিছত অৱগত নহয় বুলি। তেখেতে ক'লে তেখেতে এটা অভিযোগ, কিছুসংখ্যক লোকে এপ্ৰ'চ কৰিছে এই পৰীক্ষাটোত উত্তীৰ্ণ কৰাই দিব পইচাৰ বিনিময়ত, ইন এক্সচেঞ্জ অফ কেছ। কিন্তু পিছত তেখেতে সেইটো বিষয়ে কোনো তথ্য আমাক দিব নোৱাৰিলে, আৰু তেখেতৰ 4জন ষ্টুডেণ্ট, তেওঁৰ অনলাইন কোচিং কৰা ষ্টুডেণ্টৰ নাম মেনশ্যন কৰিলে যে তেওঁলোকে অৱগত এইটো বিষয়ে। কিন্তু আমি যেতিয়া তেখেতসকলক, সেই যিকেইজন 4জন ষ্টুডেণ্ট, তেওঁলোকক যেতিয়া আমি পৰীক্ষা কৰিলোঁ, তেওঁলোকক যেতিয়া আমি সোধা পোছা কৰিলোঁ, সকলোৱে এইটো বিষয়ে ডিনাই কৰিলে, অৱগত নহয় বুলি ক'লে। গতিকে আমি গোটেই বস্তুখিনি অনুসন্ধান কৰি আমি গম পালোঁ পৰীক্ষাৰ্থীক কিছুসংখ্যক লোকে এপ্ৰ'চ কৰিছে এই পৰীক্ষা। আৰু এতিয়া এই গোচৰটো ৰুজু কৰি আমি পৰৱৰ্তী তদন্ত চলাই যাম, আৰু এই তদন্তটো আমি চলাই যাম কাৰণ এই যিটো এটা লাৰ্জাৰ ক্ৰিমিনেল কনস্পিৰেচি আছিলে, এই ক্ৰিমিনেল কনস্পিৰেচিটোত আৰু অধিক ব্যক্তি জড়িত হৈ থাকিব পাৰে। গতিকে আমি সম্পূৰ্ণ কথাখিনি আমাৰ তদন্তৰ আওতাৰ ভিতৰত থাকিব, আৰু আমাৰ তদন্তটো এতিয়া আমি আৰম্ভ কৰিম। কিন্তু কিছুমান পূৰ্বে ভিক্টৰ দাসে এটা কথা কৈছে যে আমি যিখিনি তথ্য মই দিব লাগে সেইখিনি তথ্য দিছোঁ, আৰক্ষীক সহযোগিতা আগবঢ়াইছোঁ, কল ৰেকৰ্ডিং দিছোঁ, আৰু কেইটামান স্ক্ৰীনশ্বট দিছোঁ। চাওক, মই ইতিমধ্যে কৈছোঁৱেই, তেখেতে যিখিনি কথা প্ৰশ্নৰ অৱতাৰণা কৰিছিলে টুইটাৰ হেণ্ডেলত, আৰু যিখিনি আমাৰ আগত তথ্য দাঙি ধৰিছিলে, গোটেইখিনি তথ্যই তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে, অনুসন্ধান কৰা হৈছে, আৰু আমাৰ অনুসন্ধানত গোটেই তথ্যখিনি মিছাৰ ওপৰত প্ৰতিষ্ঠিত বুলি আমাৰ এনকুৱাৰীত ওলাইছে। আৰু ৰাদাৰ তেখেতৰ উদ্দেশ্যটো আছিলে সমাজক অস্থিৰ কৰাৰহে, আৰু এই সমাজত অস্থিৰতাৰ সৃষ্টি কৰি যি লাখ লাখ পৰীক্ষাৰ্থীয়ে এই নিকা স্বচ্ছ পৰীক্ষা প্ৰচেছটোৰ জৰিয়তে চাকৰি পাম বুলি আশা কৰি আছিলে, তেওঁলোকৰ মনত এক গভীৰ এটা প্ৰশ্নৰ অৱতাৰণা কৰি তুলিছিলে, আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিব চেষ্টা কৰিছিলে। আৰু তেখেতৰ মূল উদ্দেশ্যটো আছিলে ক্ৰিমিনেল কনস্পিৰেচিটোৰ জৰিয়তে এক্সটৰ্চন আৰম্ভ কৰা। কেছটো কোনে দিছিল? চমতো কেছ নেকি আপোনালোক লৈছে নেকি? হয়, এইটো আমি গোটেই অনুসন্ধান কৰি এই বিষয়টোত অম্লান বুলি যোৰহাটৰ ল'ৰাজনে গোটেই অভিযোগখিনি আনিছিলে। হয়, আমি তেখেতৰ অম্লান জ্যোতি দত্ত নামৰ যিজন যোৰহাটৰ ল'ৰা আছিলে, তেখেতকো আমি সোধ-পোছ কৰিলোঁ। তেখেতৰ সোধ-পোছ কৰোঁতে আমাৰ আগত তেওঁ কোনো তথ্য দিব নোৱাৰিলে। আমাৰ সোধ-পোছৰ তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ব নেকি অম্লান জ্যোতি দত্ত? হয়, এতিয়া আমি তদন্তটো আৰম্ভ কৰিছোঁ। আমাৰ তদন্তৰ আওতাত সকলোখিনি বস্তুৱে থাকিব। কোচিং চেণ্টাৰৰ নাম কৈ আছে তেওঁ দুটা। হয়, তাত আচলতে সেই প্ৰশ্নখন হুবহু আচলতে তাত দেখুওৱা হৈছিলে সেই প্ৰশ্ন। আমাৰ আগত এনেকুৱা ধৰণৰ একো তথ্য তেওঁ দিয়া নাই। আমাৰ আগত তেওঁ যিখিনি তথ্য একো দিবই পৰা নাই। বস্তুটো চৌমতো লৈছে নেকি এবাৰ কৈ দিব? হয়, চৌমতো হৈছে। তেওঁক আমাৰ এনকুৱাৰীটোতো সহযোগ নকৰা হ'ল।
তেখেতে আমাৰ এনকোৱাৰীটোতো সহযোগ কৰাটো এৰি দিছিলে। গতিকে আমি আৰু তেখেতৰ এই যিখিনি বক্তব্য আছিলে সেইখিনিৰ ওপৰত বেছ কৰি সেইখিনি যদি এই যিখিনি তেখেতে টুইটাৰ মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে যিখিনি বস্তু স্প্ৰেড কৰি আছে সেইখিনি আমাৰ সমাজত আনৰেষ্টৰ সৃষ্টি কৰিলেহেঁতেন, সমাজৰ বাতাবৰণটো এক ধূলিসাৎ কৰি তুলিলেহেঁতেন, এক স্বচ্ছ নিকা পৰীক্ষা ব্যৱস্থাটোক ওপৰত প্ৰশ্ন অৱতাৰণা কৰি তেখেতে এটা ক্ৰিমিনেল কনস্পিৰেচি কৰি আছিলে আৰু যাৰ মূল উদ্দেশ্য আছিলে এক্সটৰ্চন কৰা। গতিকে সেই গোটেইখিনি বস্তু চালি জাৰি চাই আমি তেখেতক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ। ইতিমধ্যে এটা পাণবজাৰ থানাত গোচৰ ৰুজু হৈছে, পাণবজাৰ PS কেছ নম্বৰ 233/22 আণ্ডাৰ ছেকশ্যন 120B, 505B, 153, 153A, 384, 511 IPC। আপোনাৰ ক'বচোন কেছ নম্বৰটো। 153A, 384, 511 IPC। তেওঁ কাষ্টডিত বিচাৰিব নেকি আপোনালোকে আজি আদালত হাজিৰ কৰাৰ পিছত? 120B, 153, 153A। হয় জিম্মাত বিচাৰিব নেকি আপোনালোকে? হয়।